মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই অলপ গ্ৰামাৰ পঢ়াওঁ বুলি ভাবিছোঁ। তোমালোকে মন দি শুনিবা আৰু আয়ত্ত কৰিবা বুলি আশা ৰাখিলোঁ। যিসকলৰ ৰচনা বিচিত্ৰ কিতাপখন আছে তেওঁলোকে কিতাপখনৰ পৰাই ভালদৰে পঢ়ি ল'বা আৰু যিসকলৰ এই কিতাপখন নাই তেওঁলোকে মই কোৱা কথাখিনি ভালদৰে মনত ৰাখিবা আৰু নোট কৰি ল'বা। ঠিক আছে, তেতিয়াহ'লে আগবাঢ়ো আমি। আজি আমি পঢ়িবলৈ লৈছোঁ সমাস। এই সমাসনো কি? সমাসনো কাক বোলে? জানো আহা। পৰস্পৰ অৰ্থৰ সংগতি থকা দুটা বা তাতোধিক পদ লগ লাগি এটা পদ হোৱাকে সমাস বোলে। পৰস্পৰ অৰ্থৰ সংগতি থকা তাৰমানে দুটা পদৰ অৰ্থ থকা পদ হ'ব লাগিব। যেনে মহৎ যি পুৰুষ তেওঁ হৈছে মহান পুৰুষ। এইটো হৈছে দুটা অৰ্থ থকা পদৰ সংগতি। তাতোতকৈ যদি বেছি হয় সেই গোটেইখিনি লগ লাগি যেতিয়া এটা পদ হ'ব তাক কয় সমাস। এই সমাস কেই প্ৰকাৰৰ জানানে? সমাস হৈছে 8 প্ৰকাৰৰ। কি কি? দ্বন্দ্ব সমাস, দ্বিগু সমাস, বহুব্ৰীহি সমাস, ব্যতিহাৰ বহুব্ৰীহি সমাস, কৰ্মধাৰয় সমাস আৰু তৎপুৰুষ সমাস আৰু এটা হৈছে উপপদ সমাস আৰু 8 নম্বৰটো হৈছে অব্যয়ীভাৱ সমাস। এতিয়া প্ৰত্যেকৰে আকৌ ভাগ আছে। এই ভাগবোৰো আমি পঢ়িব লাগিব হয়নে? গতিকে প্ৰথমতে আমি কৈ গৈছোঁ দ্বন্দ্ব সমাস। দ্বন্দ্ব সমাসনো কাক বোলে? দুটা বা তাতকৈ সংজ্ঞা শব্দ লগ হৈ যি সমাস হয় তাক দ্বন্দ্ব সমাস বোলে। দুটা বা ততোধিক সংজ্ঞা শব্দ লগ হৈ যি সমাস হ'ব তাক দ্বন্দ্ব সমাস বোলে। এই দ্বন্দ্ব সমাস আকৌ কেই প্ৰকাৰৰ? 3 প্ৰকাৰৰ। ইতৰেতৰ দ্বন্দ্ব সমাস, সমাহাৰ দ্বন্দ্ব সমাস আৰু এটা হৈছে একশেষ দ্বন্দ্ব সমাস। দুই নম্বৰটো হৈছে দ্বিগু সমাস। এই দ্বিগু সমাস কাক বোলে? সংখ্যাবাচক শব্দৰ লগত অন্য শব্দৰ যি সমাস হ'ব তাকে দ্বিগু সমাস বুলি কয়। বুজিলানে? সংখ্যাবাচক মানে বুজিছা? আমাৰ সংখ্যাবিলাক 2, 3, 4 এনেকুৱা ধৰণৰ। সেই সংখ্যাবাচক শব্দবিলাকৰ লগত যেতিয়া আন এটা শব্দৰ মিল হ'ব সেইটোৱে হৈছে দ্বিগু সমাস। যেনে উদাহৰণ দি দিছোঁ তোমালোকক। চাৰিআলি ধৰা। চাৰিআলিৰ সমাহাৰ চাৰিআলি। 2 মাহৰ সমাহাৰ তাক কোৱা হয় দুমাহী। 2 ভাগৰ সমাহাৰ তাক কোৱা হয় দুভাগ। এতিয়া আহিছোঁ আমি বহুব্ৰীহি সমাসলৈ। যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থটো নুবুজায়, আন বিশেষ অৰ্থ এটা বুজায় তাকে বহুব্ৰীহি সমাস বুলি কয়। যেনে বীণাপাণি, নীলাম্বৰ, পদ্মনাভ, শূলপাণি, চন্দ্ৰশেখৰ এনেধৰণৰ। এতিয়া বীণাপাণি ধৰা। বীণ আছে পানীত, বীণাপাণি তেওঁ কোন? সৰস্বতী। নীলাম্বৰ, নীলা হৈছে অম্বৰ, তেওঁ হৈছে নীলাম্বৰ। বুজিলা? আহিছোঁ ব্যতিহাৰ বহুব্ৰীহি সমাসলৈ। পৰস্পৰ একে কাৰ্যকে কৰা বুজাবলৈ দুটা বা তাতোধিক পদৰ যি সমাস হয় তাক ব্যতিহাৰ বহুব্ৰীহি সমাস বোলে। যেনে উদাহৰণ দি দিছোঁ হতাহতি, চুলীয়া চুলি, মুখামুখি এনেধৰণৰ। নেক্সটটো হৈছে কৰ্মধাৰয় সমাস। যি সমাসত ব্যস্ত পদবিলাকৰ বিশেষ্য আৰু বিশেষণ ৰূপে যোগ হয় তাক কৰ্মধাৰয় সমাস বোলে। কৰ্মধাৰয় সমাসত প্ৰথম শব্দটো বা পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হয়। যেনে দীঘল হাত, দীঘল যি হাত, দীঘলটো হৈছে বিশেষণ আৰু হাতটো হৈছে বিশেষ্য। পিতল চকু, পিতলটো হৈছে বিশেষ্য আৰু বৰণৰ যি চকু সেয়া হৈছে বিশেষ্য। ঠিক আছে? নেক্সট হৈছে তৎপুৰুষ সমাস। যি সমাসত ব্যস্ত পদ দুটাৰ প্ৰথমা বিভক্তিৰ বাহিৰে অন্য বিভক্তিত থাকে তাকে তৎপুৰুষ সমাস বুলি কয়। বুজিলানে?
যি সমাসত ব্যস্ত পদ দুটাৰ প্ৰথমটো প্ৰথমা বিভক্তি আৰু আন বিভক্তিত থাকে সেইটোকে তৎপুৰুষ সমাস বুলি কয়। বিভক্তিৰ কথা তোমালোকে নিশ্চয় জানা, প্ৰথমা বিভক্তি, দ্বিতীয় বিভক্তি, তৃতীয় বিভক্তি এইবোৰ। নেক্সটটো হৈছে উপপদ সমাস। কৃত প্ৰত্যয়ক্ত ধাতুৰ আগত যি পদ থাকে তাকে উপপদ বুলি কয়। জলত যি চৰে, কুম্ভ কৰে যি, এনেধৰণৰ উদাহৰণ। জলত যি চৰে জলচৰ, কুম্ভ কৰে যি। একেবাৰে শেষৰটো হৈছে অব্যয়ীভাৱ সমাস। সমীপ, অভাৱ, পৰ্যন্ত, সদৃশ, যোগ্য আদি অৰ্থ প্ৰকাশক অব্যয় শব্দৰ লগত অন্য পদৰ যি সমাস হয় তাকে অব্যয়ীভাৱ সমাস বোলে। বুজিলনে? সমীপ, অভাৱ, সদৃশ এইবিলাক শব্দৰ লগত যেতিয়া সমাস হ'ব তাকে অব্যয়ীভাৱ সমাস বোলে। যেনে সমীপ অৰ্থত বনৰ সমীপ, উপবন, কুলৰ সমীপ, উপকূল এনেধৰণৰ। অভাৱ অৰ্থত ভিক্ষাৰ অভাৱ, যেনে দুৰ্ভিক্ষ, ৰোগৰ অভাৱ, নিৰোগ, সুখৰ অভাৱ, অসুখ এনেধৰণৰ উদাহৰণবোৰ তোমালোকে লিখিবা। তেতিয়াহ'লে আজিলৈ তোমালোকে মই ভাবিছোঁ আয়ত্ত কৰিব পাৰিছা আৰু মই কোৱা কথাখিনি ভালদৰে আয়ত্ত কৰি নিজৰ বহীবোৰত নোট কৰি থবা আৰু ভালদৰে পঢ়িবা। তোমালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া আন ভিডিঅ'বোৰ তোমালোকে সোনকালে পাবা।